নমস্কাৰ। আজি এটি আলুৰ তেনে সাধাৰণ ৰেচিপি লৈ আহিছোঁ। এয়া মই 3টা আলু স্কুৱেৰ সাইজত কাটি লৈছোঁ। এয়া কেৰাহী গৰম হোৱাত জোখমতে তেল দি দিছোঁ। এতিয়া তেলখিনিত পাঁচফোৰণ দুটামান দি দিছোঁ। আজিৰ এই ৰেচিপিটোত এইটোৱেই প্ৰধান উপকৰণ। এতিয়া আলুখিনি দি দিছোঁ। পিঁয়াজ আৰু জলকীয়া নিদিয়াকৈও এনেকৈ ভাজি খাই চাবচোন, বহুতেই টেষ্টি হয়। এতিয়া তাত জোখমতে নিমখ আৰু অকণমান হালধি দি দিছোঁ। গেছটো চিমত দি এনেকৈ লৰাই থাকিব। 2 মিনিটমান লৰাই পিছত ঢাকনি লগাই থৈ দিব 5 মিনিট সময়। এয়া মই মাজতে ঢাকনি গুচাই লৰাই আছিলোঁ। এয়া আমাৰ ফ্ৰাই হৈ গৈছে। খাই চাবচোন এদিন, খুব সহজতে বনাব পাৰি আৰু বহুত সোৱাদো হয়। থেংক ইউ। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব